নমস্কাৰ। বিশেষকৈ এই ভিডিঅ'টো দুটা কথাৰ ওপৰত মই ভিত্তি কৰি প্ৰস্তুত কৰিছোঁ। প্ৰথম কথাটো হৈছে সামাজিক মাধ্যম বা বৈদ্যুতিক মাধ্যমত আজিকালি খুব সহজতে কৈ থকা এটা কথা হৈছে যে 2.0 এডভান্টেজ 2.0 একচুৱেলি এই যিটো এডভান্টেজ 2.0 অসমীয়াতে লিখিলে এডভান্টেজ আছাম 2.0 এতিয়া 2.0 কিয় হৈ গ'ল তাৰ কাৰণটো হৈছে যে অসমীয়া ভাষাৰ যদি আমি শূন্যটো লিখিবলৈ যাওঁ তেতিয়াহ'লে ই ইংৰাজী লেটাৰৰ অ'টোক ৰিপ্ৰেজেণ্ট কৰি দিয়ে। সেইকাৰণে সামাজিক মাধ্যমতে হওক বা বৈদ্যুতিক মাধ্যমত আজিকালি বহুলভাৱে প্ৰচাৰ হ'ব ধৰিছে এডভান্টেজ আছাম 2.0 বুলি। ঠিক তেনেধৰণে মূলাই কাঠনি 2.0 এনেকুৱা ধৰণৰ কথাবোৰ আহি গৈছে। প্ৰসংগক্ৰমে ক'ব বিচাৰিছোঁ যে ছফ্টৱেৰ ডেভেলপাৰসকলে এই ব্যৱস্থাপনাটো গ্ৰহণ কৰিব পাৰি নেকি যে শূন্যটোক অসমীয়া ভাষাত তাৰ যিটো গাঁথনিক মৰ্যাদা সেই মৰ্যাদাটো আখৰটোৰ লগত চিমিলাৰিটি যাতে নাহে সেইটোত অকণমান যাতে আপোনালোকে গুৰুত্ব প্ৰদান কৰে তাৰ প্ৰতি মই আশা ৰাখিছোঁ। যিহেতু লেটাৰটোৱে যদি ইংৰাজী লেটাৰটোৱে অসমীয়াৰ শূন্যটোক ৰিপ্ৰেজেণ্ট কৰি দিয়ে তেতিয়াহ'লে আমি এটা নতুন ধাৰালৈ যাবলৈ বিচাৰিছোঁ, যেনেকৈ এডভান্টেজ আছাম 2.0 ঠিক তেনেধৰণে আমি ক'বলৈ ধৰিছোঁ মূলাই কাঠনি 2.0 ঠিক এই যিটো কৈ থকা ব্যৱস্থা একচুৱেলি 2.0টো নাথাকে, পইণ্টৰ পিছততো লেটাৰ থকাৰ এটা যিটো টেণ্ডেঞ্চি এই টেণ্ডেঞ্চিটো একচুৱেলি পচিবল নহয়, যিমান দূৰ সম্ভৱ মই অৱগত। কাৰণ পইণ্টৰ পিছত নাম্বাৰেই থাকে। ইংৰাজী ক্ষেত্ৰত যদি আমি চাওঁ, যদি ভাৰ্চন হিচাপে লিখে যে 2.7 ভাৰ্চন বা 2.0 ভাৰ্চন তেতিয়া তাত কিন্তু খুব সহজ ইংৰাজীত। খালি অসমীয়া ভাষাৰ ক্ষেত্ৰত সেই জটিলতাখিনি কিন্তু আহি গৈছে। এই জটিলতাটো দূৰ কৰিবৰ কাৰণে যিসকল ইউনিকোডত বা ছফ্টৱেৰ ডেভেলপ কৰি আছে তেখেতসকলে এটা ব্যৱস্থা গ্ৰহণ কৰক যাতে অসমীয়া ভাষাত শূন্যৰ মৰ্যাদাটো ইংৰাজী লেটাৰৰ আখৰটোৰ লগত সামঞ্জস্য যাতে নহয়, ই অকণমান হ'লেও পৃথক হয়। এতিয়া স্ক্ৰীণত 2.0 এইটো লিখোঁতে কেনেকুৱা ধৰণৰ হয় এই সম্পৰ্কে এই ভিডিঅ'টোৰ যোগেদি মই উপস্থাপন কৰিব বিচাৰিছোঁ। এয়া 2, এতিয়া আমি যদি পইণ্টটো লিখিবলৈ যাওঁ পইণ্ট ঠিকেই আছে, ইয়াক যদি আমি 0টো লিখিব যাওঁ তেতিয়া ইয়াৰ ৰূপটো কেনেকুৱা ধৰণৰ হৈ যাব চাব। এতিয়া এই যিটো আকৃতিৰ যে গঠন হ'ল সেইকাৰণে বহু সামাজিক মাধ্যমত আৰু বৈদ্যুতিক মাধ্যমত ইয়াৰ নামাকৰণটো 2.0 বুলি ক'বলৈ বাধ্য হৈছে। ক্ষেত্ৰত আপোনালোকে চিন্তা চৰ্চা কৰিব বুলি মই আশা ৰাখিছোঁ। আনটো বিষয় হৈছে যিহেতু আমি ব্লগত কাম কৰিব যাওঁ, অসমত যিহেতু 3.5 কোটিতকৈও অধিক ব্যক্তি অসমত বসবাস কৰি আছে, অসমীয়া ভাষাটোৰ লগত জড়িত হৈ আছে। তেনে ক্ষেত্ৰত আজি পৰ্যন্ত www.blogspot.comত যদি আমি চাওঁ ব্লগাৰ লেংগুৱেজটো যদি আমি চিলেকশ্যন কৰোঁ কিন্তু তাত অসমীয়া ভাষাটো আজিলৈকে মান্যতা প্ৰদান কৰা নাই। মই অসম চৰকাৰৰ লগতে অসম সাহিত্য সভাকো অনুৰোধ জনাইছোঁ যাতে আপোনালোকে সেই www.blogspot.com সেই ব্যৱস্থাটোৰ লগত
অসমীয়া ভাষাও যাতে জড়িত কৰিব পাৰি নেকি তাৰ এটা প্ৰচেষ্টা আপোনালোকে হাতত লওক, যাতে অসমীয়া ভাষাটোৱে বিশ্ব মানদণ্ডত এটা কণ্টেণ্ট ডেভেলপৰ ক্ষেত্ৰত সহায়ক হয়। ইয়াৰ উপৰিও আন এটা বিষয় হৈছে এমাজনৰ যিটো কিণ্ডল পাব্লিকেশ্যন, এই কিণ্ডল পাব্লিকেশ্যনৰ ক্ষেত্ৰতো আমি দেখা পাইছোঁ যে অসমীয়া ভাষাটোত মান্যতা প্ৰদান কৰা নাই। এই ক্ষেত্ৰত অসম চৰকাৰ আৰু অসম সাহিত্য সভাই যৌথভাৱে এমাজনৰ লগত বিষয়টো আলোচনা কৰি যাতে আমি সহজতে কণ্টেণ্ট অসমীয়া ভাষাত ডেভেলপ কৰিব পাৰোঁ আৰু কিণ্ডল পাব্লিকেশ্যনৰ যোগেদি আমি এই ভাষাটোক আগুৱাই লৈ যাব পাৰোঁ, তাৰ কাৰণে মই বিনম্ৰভাৱে আহ্বান জনাইছোঁ। আপোনালোকে এমাজন কৰ্তৃপক্ষৰ লগত পাতি অসমীয়া ভাষাৰ উন্নতিৰ বাবে যাতে কিণ্ডল পাব্লিকেশ্যনত অসমীয়া ভাষাটোৰ মান্যতা প্ৰদান কৰাত আপোনালোকে যাতে ব্যৱস্থা গ্ৰহণ কৰে, এই আশা ৰাখি মোৰ ক'বলগীয়া দুআষাৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।